নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'টোলৈ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ যোগেদি আমি আলোচনা কৰিম কেনেদৰে পঢ়িলে এক্সামত এটা ভাল মাৰ্কছ পাব পাৰি। হাউ টু স্ক'ৰ গুড মাৰ্ক ইন এক্সাম। বন্ধু বান্ধৱীসকল, আমি এই ভিডিঅ'টোত 4টা টিপছ শ্বেয়াৰ কৰিম। এই 4টা টিপছ যদি আপোনালোকে ফ'ল' কৰে তেন্তে এক্সামত এটা ভাল মাৰ্কছ পাবলৈ আপোনালোক সক্ষম হ'ব। টিপছ নাম্বাৰ 1, কনচিষ্টেঞ্চি। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানেই যে কনচিষ্টেঞ্চি ইজ দ্য কি টু ছাকচেছ। গতিকে কনচিষ্টেঞ্চ হ'ব শিকক, অৰ্থাৎ সদায় অলপ অলপকৈ পঢ়িবলৈ ট্ৰাই কৰক। কাৰণ আপুনি যদি ভাবি আছে এক্সামৰ এসপ্তাহ আগত পঢ়িব বা 10 দিন আগত পঢ়িব, তেন্তে আপুনি ভুল ভাবিছে। কাৰণ তেতিয়া আপুনি পাছ কৰিব পাৰিব বা কোনোৱে অলপ ভাল মাৰ্কছ পাব পাৰিব, কিন্তু এটা ভাল ৰিজাল্ট কৰিব নোৱাৰিব। কাৰণ আপুনি যদি সদায় নপঢ়ে বা আপোনাৰ কনচেপ্ট ক্লিয়াৰ নাথাকে, তেন্তে আপুনি পৰীক্ষাত লিখিব নোৱাৰিব। গতিকে সদায় অলপ অলপকৈ পঢ়িবলৈ চেষ্টা কৰক। যদি আপুনি সদায় অলপ অলপকৈ পঢ়ে, তেন্তে আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব আৰু পৰীক্ষাটো লিখিব পাৰিব আৰু এটা ভাল ৰিজাল্ট কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আমাৰ নেক্সট পইণ্টটো হৈছে প্লেনিং। আপোনালোকে পঢ়াবোৰ প্লেন কৰি লওক, অৰ্থাৎ আপুনি কিমান সময় পঢ়িব সেয়া প্লেন নকৰিব। আপুনি প্লেন কৰক আজি কি পঢ়িব, আৰু আপুনি যিমানখিনি পঢ়িম বুলি আজি প্লেন কৰিছিল সেইখিনি আজিয়ে পঢ়ি কমপ্লিট কৰক। আৰু আপোনালোকে বেছিকৈ ফ'কাছ কৰক সেইবোৰ টপিকৰ ওপৰত যিবোৰ টপিক অতি ইম্পৰ্টেণ্ট হয় আৰু হাৰ্ড হয়, আৰু সেইবোৰ ভালদৰে পঢ়িবলৈ চেষ্টা কৰক আৰু ভালদৰে তাৰ কনচেপ্টবোৰ ক্লিয়াৰ কৰি মনত ৰাখক। আৰু বন্ধুসকল, আপোনালোকে জানেই যে ষ্টাডি হাৰ্ড বাট অলছ' স্মাৰ্ট। বন্ধু বান্ধৱীসকল, আমাৰ নেক্সট টিপছটো হৈছে প্ৰেক্টিছ। বন্ধু বান্ধৱীসকল, প্ৰেক্টিছ অতি গুৰুত্বপূৰ্ণ। সদায় লিখি লিখি প্ৰেক্টিছ কৰি পঢ়ক আৰু পঢ়াবোৰ 3-4 দিন বা এসপ্তাহৰ মূৰে মূৰে প্ৰেক্টিছ কৰি থাকক। বন্ধু বান্ধৱীসকল, আপোনালোকৰ নিশ্চয় কেতিয়াবা এনেকুৱা হয় যে কিবা এটা বস্তু আপোনালোকে বুজি পাইছোঁ বুলি ওপৰে ওপৰে চাই গুচি যায়, কিন্তু এক্সামত গৈ সেইটো কৰিব নোৱাৰে, কাৰণ সেয়া হ'ল প্ৰেক্টিছৰ অভাৱ। বন্ধু বান্ধৱীসকল, আপোনালোকে সদায় প্ৰেক্টিছ কৰি কৰি পঢ়ক। তেতিয়া আপোনালোকৰ যিবোৰ প্ৰেক্টিছ কৰি পঢ়িছিলে সেইখিনি কেতিয়াও পাহৰি নাযায় আৰু এক্সামত ভালদৰে সেইখিনি লিখিব পাৰিব আৰু এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আমাৰ নেক্সট পইণ্টটো হ'ল প্ৰিভিয়াছ ইয়েৰ পেপাৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে যিবোৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ বা আপোনাৰ আগৰ বেষ্টৰ ছাত্ৰ ছাত্ৰীসমূহৰ এক্সামত অহা পেপাৰ সেইসমূহ ছল্ভ কৰিবলৈ চেষ্টা কৰক, অতি কমেও 5 বছৰৰ। এনে কৰিলে আপোনালোকৰ পঢ়াবোৰ অতি সহজ হৈ পৰিব আৰু এটা ভাল ৰিজাল্ট কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইটো কনফাৰ্ম যে আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰৰ পেপাৰৰ কেইটামান প্ৰশ্ন হ'লেও আপোনালোকৰ এক্সামত আহিব। গতিকে প্ৰিভিয়াছ ইয়েৰ পেপাৰবোৰ ছল্ভ কৰক। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আলোচনা কৰা এই পইণ্টকেইটা আপোনালোকে ফ'ল' কৰক, আৰু মই নিশ্চিতভাৱে কওঁ যে যদিহে এইকেইটা ফ'ল' কৰে তেন্তে আপোনালোকে এক্সামত এটা ভাল ৰিজাল্ট কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট কৰি দিব।